গ্ৰীষ্ম বন্ধত বোকাখাতৰ এজাক কণমানিৰ ব্যস্ততা ওম সাংস্কৃতিক পৃথিৱীৰ সৌজন্যত নাটকৰ অ আ ক খ শিকিছে এইজাক শিশুৱে একোগৰাকী সুদক্ষ অভিনেতা অভিনেত্ৰীৰ দৰে প্ৰতিগৰাকী শিশুৰ মুখত নাটকৰ সংলাপ জনপ্ৰিয় গীতৰ কলি আওৰাইছে প্ৰতিগৰাকী শিশুৱে বোকাখাতৰ যিটো সাংস্কৃতিক ভূমিত মই বহু বছৰ ধৰি ইয়াতে সাংস্কৃতিক কৰ্মৰ লগত জড়িত হৈ আছোঁ আৰু বিভিন্ন কেইটা নাটকৰ প্ৰডাকশ্যন মই ইতিমধ্যে বোকাখাতত মই কৰিছোঁ আৰু শিশুৰ লগত থাকি এনেওতো বহুত ভাল লাগে আৰু তেওঁলোকক আচলতে শিকাবলগীয়া একো নায়েই আচলতে মইহে তেওঁলোকৰ পৰা শিকি আছোঁ আৰু তেওঁলোক আচলতে বহুত প্ৰতিভাৱান আৰু তেওঁলোকৰ বুদ্ধিমত্তা ইমান প্ৰখৰ আৰু এই প্ৰখৰ বুদ্ধিমত্তাত আমি যিকেইজন প্ৰশিক্ষকে ইয়াতে আমি কাম কৰি আছোঁ আমি আচলতে তবধ মানুহ কেতিয়াবা আহা নাটক শিকো নাটক কৰোঁ শীৰ্ষক মাহজোৰা নাট কৰ্মশালাৰ সামৰণি পৰিব ৫ আগষ্টত বোকাখাতৰ বিষয়া জিৰণি চৰাত অনুষ্ঠিত কৰ্মশালাত শিশুসকলক নাটকৰ প্ৰশিক্ষণ দিয়ে কেইবাগৰাকী জনপ্ৰিয় অভিনয় শিল্পীয়ে মূলতঃ নাটকখনৰ বিষয়ে কৈছোঁ নাটকখন মাৰ্ফত বকুলতল আমাৰ বিশেষকৈ গ্ৰামাঞ্চলত শিশুসকলে বকুল ফুল বুটলাৰ যি খেল এই সুন্দৰ খেল প্ৰকৃতিৰ সৌন্দৰ্যৰ লগত পোনপটীয়াকৈ সম্পৰ্কিত হয় শিশুসকল য'ত শিশুসকলে ফুল সুৰুৱাই দিবৰ বাবে ভোমোৰাক অনুৰোধ জনাই গীত মাত গাই ভোমোৰা শাকত দিম কোমোৰা ফুল এপাহ সুৰুৱা এনেধৰণৰ এইখিনিকে উপযোগ্য হিচাপে লৈ মই নাটকখন ৰচনা কৰিছোঁ কাজিৰঙাৰ পৰা ধ্ৰুৱজ্যোতি সাহা প্ৰাগ নিউজ